13 বছৰীয়া ছোৱালী তেনেকৈ ল'ৰাজন মিথুন সৰকাৰ তেওঁ যোৱা 2022 ডিচেম্বৰ মাহৰ পৰাই তেনেকৈ নিৰ্যাতন চলাই আহিছিলে। অহাৰ পিছত তেওঁ আগতেও তেনেকৈ ডিচেম্বৰ মাহত তেনেকৈ কিছু শাৰীৰিকভাৱে তেনেকৈ টৰ্চাৰো কৰিছে আৰু লগত নিৰ্যাতনো চলাইছে। আৰু লগতে এই যোৱা আমাৰ বৃহস্পতিবাৰ 7/9/2023 তাৰিখেও তেনেকৈ অকলে থকা অৱস্থাত সুযোগ লৈ পেলাই তেনেকৈ আহিছে। আহি পেলাই আকৌ এবাৰ তেনেকৈ নিৰ্যাতন চলাবৰ কাৰণে তেনেকৈ কৰিছে। আগতো এবাৰ হ'লেই নেক্সট টাইম তেনেকৈ মানে কোনো থকা অৱস্থাত কোনো নাছিল তেতিয়া। অকল ছোৱালীজনী আৰু মাকজনীয়ে তেনেকৈ ঘৰত থাকে আৰু দাদাহঁতে সিহঁতে নাথাকে। মানুহজন যৌন নিৰ্যাতন চলিছে আৰু ছোৱালীজনীৰ বয়স প্ৰায় আপোনাৰ 13 বছৰ, 2009 নাবালিক ছোৱালী তেনেকৈ চলাইছে। বৰ্তমান ল'ৰাজনক এৰেষ্ট কৰিছে। আমি আজি এজেহাৰটো দিছিলোঁ। তাৰ ভিত্তিত আমাৰ দুধনৈ থানাৰ পৰা তেনেকৈ তেওঁলোকে এৰেষ্ট কৰিছে আৰু এই বিষয়ত উচিত তদন্ত কৰি পেলাই বিহিত ব্যৱস্থা ল'ব বুলি আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনালোঁ। আমি ধৰক যেনেকৈ এতিয়া আইন পৰ্যায় যোনটো আছে আমাৰ IPC পেনাল কোড যোনটো পৰে, ইণ্ডিয়ান পেনাল কোডত যোনটো পৰে, সেইটোতে হওক আমি তেনেকৈ কৰিম। আৰু যদি নহয় তেনেকৈ আমি বিভিন্ন প্ৰকাৰে ধৰক আমাৰ সংগঠন আছে, তেনেকৈ আমি উচ্চ পৰ্যায়লৈকে আমি গুচি যাম বুলি আমি তেনেকৈ চিন্তাধাৰা কৰিছোঁ আমি।